নমস্কাৰ C News Assamৰ সন্ধানৰ প্ৰথম খণ্ডলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই অনিৰ্বাণ কলিতা। আজি আমি গৈ আছোঁ এজন শিল্পীৰ সন্ধানত। আজি আমি আহিছোঁ এজন শিল্পীৰ সন্ধানত। তো তেওঁৰ নাম হ'ল দামোদৰ কলিতা। মই বৰ্তমান তেওঁৰ বাসস্থানত উপস্থিত আছোঁ। তো তেওঁৰ শিল্পকৰ্মৰ বিষয়ে আজি অলপ কথা পাতিম। আহক তেওঁৰ ঘৰলৈ যাওঁ। এতিয়া মই যিজন শিল্পীৰ কথা কৈ আছিলোঁ তেওঁ মোৰ ওচৰত আছে। তো আমি জানিম তেওঁৰ শিল্পকৰ্মৰ বিষয়ে। আপোনাৰ কেতিয়াৰ পৰা কৰি আছে এই শিল্পকৰ্মৰ বিষয়ে চৰ্চা? এইটো তাৰমানে মোৰ নাম দামোদৰ কলিতা, গাঁও দৈগীয়াখৰা, ডাকঘৰ হাতীমাৰা। মই মঙলদৈ, পশ্চিম মঙলদৈ মানুহ। মই যেতিয়া ক্লাছ 6-7ত পঢ়ি থাকোঁ তেতিয়াৰ পৰা আৰম্ভ হৈছিলে, কিন্তু মই আচলতে কৃষকৰ ল'ৰা, খেতিয়কৰ ল'ৰা। খেতিৰ মাজে মাজে মই এইবিলাক কাম কৰিছিলোঁ। তেতিয়াৰ পৰা অলপ অলপকৈ আহি ভূপেন দা ঢুকোৱাৰ পিছত কিন্তু হেৰি হৈ গ'ল, বেছিকৈ আহি গ'ল। এতিয়া গোটেই অসমতে মই ঘূৰিলোঁ। এতিয়া গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধ হয়, এইখন গ্ৰাহ গজেন্দ্ৰৰ হাতী আৰু ঘঁৰিয়ালৰ কেনেকৈ যুদ্ধ হয় সেইখন মই বনাইছিলোঁ। এইটো হেৰি হয়, হাতী হয় আৰু ঘঁৰিয়াল বেলেগ ঠাইত আছে। কিন্তু এইবিলাক যেতিয়া মই শ্ব' কৰিবৰ সময়ত মই একেলগে যেতিয়া নেকি খেলিম, তেতিয়া চিঞৰ বাখৰ আৰু হাতীৰ মানে মেকানিজমো আছে ইয়াতে। মানে হাতীটো আপোনালোকে যিটো দেখিছে অকল এইটো স্কাল্পচাৰ নহয়, ই মুভমেণ্টো কৰে। তো চবতকৈ আচৰিত কথা, তেওঁ এজন শিল্পী হয়, তাৰ লগতে তেওঁৰ ইঞ্জিনিয়াৰিং যিখিনি ইয়াৰ মেকানিজম পাৰ্ট হয় সেই কামখিনিও তেওঁ নিজে কৰে। তো এই হাতী তেওঁ দেখাব কেনেকৈ মুভমেণ্ট কৰে। বৰ্তমান কাৰেণ্টত লগোৱা নাই, তেওঁ হাতেৰে তাৰ যিখিনি মুভমেণ্টটো দেখাই দিব। চাব কেনেকৈ হেৰি কৰে, খেলে। তাৰমানে এইটো চিঞৰ বাখৰ এনেকৈ কৰে। অ'কে, পূৰা মুভমেণ্ট কৰে। কাণ দুখন মাৰি দিব। ইয়াৰ লগত কাণ কেইখনৰ আপোনাৰ কানেকশ্যন আছে আৰু মানে গোটেইবিলাকে মানে চিঞৰ বাখৰ আৰু বহুত ভাল লাগে। তাৰমানে মানুহে এইবিলাক চাই পেলাই বহুত মানে বাহ দিয়ে। তাৰমানে ধুনীয়া। মই যিমানখিনিলৈ আপোনাৰ বিষয়ে শুনিছোঁ, আপোনাৰ ফাৰ্ষ্ট প্ৰজেক্টটো ভূপেন হাজৰিকাৰ আছিলে। ফাৰ্ষ্ট প্ৰজেক্টটো ভূপেন হাজৰিকা আছিলে, তাৰপিছত গ্ৰাহ গজেন্দ্ৰ ওলালে। তো আপোনাৰ ভূপেন হাজৰিকাক চাগে বহুত ভাল পাইছিল। আপোনাৰ লগতে মই যিমানখিনি দেখিছোঁ আপুনি ভূপেন হাজৰিকাৰ লগত তবলা বজাই থকা নিজকে বনাইছে। তাৰমানে ভূপেন দা আচলতে মোৰ বহুত প্ৰিয় আছিলে, বহুত ভাল পাইছিলোঁ। যদিও মই কৃষক হয়, তথাপি মই ভূপেন দাৰ গানকেইটাই মই বেছি ভাল পাইছিলোঁ। ঠিক তেনেকৈ ভূপেন দা ঢুকোৱাৰ 2-3 মাহমান পিছতহে তাৰমানে কাঠ কাটি পেলাই মই মূৰ্তিটো তৈয়াৰ কৰিলোঁ। মূৰ্তিটো তৈয়াৰ কৰি তেতিয়া মুখ ফালিব পৰা হোৱা নাছিলে, ভূপেন দা ওলাইছিল আৰু। তাৰপিছত বহুত মিডিয়া আৰু মানে হেৰিবিলাক আহি মোক বহুত উৎসাহ দিলে, বোলে এইটো এনেকৈ কৰিলে ভাল হ'ব, সেনেকৈ কৰিলে ভাল হ'ব। তাৰপিছত গৈ পেলাই মুখ ফালি ডিঙি ঘূৰাই হাৰমনিয়াম বজাই যেতিয়া গান গাব পৰা হ'ল, তেতিয়া মই প্ৰথম দুৰ্গা পূজা লতাশিল খেলপথাৰত গুৱাহাটীত প্ৰথম প্ৰগ্ৰেম কৰিছিলোঁ। তো কাৰণ এজন ভূপেন হাজৰিকাৰ এজ ইট ইজ, আপুনি কাঠৰ মাটিটো নহয়, কাঠত কাটি ওলোৱাটো সহজ কথা নহয়, যিটো ক'তো শিক্ষা নোলোৱাকৈ আপুনি নিজাকৈ। আচলতে মোৰ শিক্ষা মা দেউতাই মোৰ শিক্ষা, আৰু মোৰ ভগৱান সহায় আছে। যিকোনো মূৰ্তি, এতিয়া মই বহুতকেইটা মানুহৰ মূৰ্তি মই একদম ধেমাজিৰ পৰা এইটো ছাইডত বুঢ়ী আইতা, মানে মতা মানুহ, মাইকী মানুহ, গুৱাহাটীৰ মালিগাঁৱত এনেকুৱা যিমান মূৰ্তি বনাইছোঁ চববিলাক পাকা চিমেণ্টেৰে বনাই পেলাই মই দি দিছোঁ। একদম মানে মূৰ্তিটো একজেক্ট হোৱাৰ কাৰণে বহুত ভাল পাইছে মানুহে। তাৰমানে আমাৰ কম পইচাত বনাওঁ, আমিতো বহুত হেৰি নহয়, আমি অলপ পইচাতে বনাই দিওঁ, মানুহেও ভাল পায় আৰু মূৰ্তিটো মানে ভালত আহে। আপুনিতো নিজে খেতিও কৰে, খেতিৰ লগতে এই বস্তুটো আপুনি কেনেকৈ মেনেজ কৰে? একচুৱেলি খেতি বাতিৰ লগতে আপুনি ইয়াৰ ইমান ডাঙৰ শিল্পকৰ্ম এটা আপুনি কৰি আছে, তো সেইটোতো সহজ কথা নহয়। আচলতে ভাবিব লাগিলে হয় কথাটো, খেতিৰ মাজতে হৈ যায়। এইটো মই এটা সময়ত মই 16 ঘণ্টা বহি পেলাই মই ভূপেন দাৰ মানে বডি তৈয়াৰ কৰিছিলোঁ, 16 ঘণ্টা একে বহাই। গতিকে মোৰ ধৈৰ্য বহুত আছে বুলি মই ভাবোঁ, কাৰণ নহ'লে খেতি বাতি, আগতে মই গাড়ী চলাইছিলোঁ, তেনেকৈও ঘৰ চলাইছিলোঁ, খেতি বাতি কৰিও মই ঘৰ চলাইছিলোঁ। ঠিক তেনেকৈ তাৰ মাজে মাজে মই সময় উলিয়াই এইবিলাক ৰাইজৰ কাৰণে ওলাওঁ। এতিয়া ধৰ অহা দুৰ্গা পূজাত কি লাগিব, বোলে ভীষ্ম সৰহসজ্জাখন লাগিব, তেতিয়া এগ্ৰিমেণ্ট হৈ গ'ল। এতিয়া মই মাজে মাজে যেতিয়া সময় পাম তেতিয়াই লাহে লাহে এই ভীষ্ম সৰহসজ্জাটো আৰম্ভ কৰি দিম। আৰু আপোনালোকে চাব পাৰে মই বৰ্তমান বহি আছোঁ এটা ঘঁৰিয়ালৰ সন্মুখত।
ইমান নিখুঁতভাৱে বনাইছে, এইটো সঁচা সৰিয়াল নহয়, এইটো বনোৱা হয়। আৰু ইয়াতে যিখিনি বনাবৰ কাৰণে মেটেৰিয়েল ইউজ কৰিছে সেইখিনি গোটেইখিনি ৱেষ্ট মেটেৰিয়েল হয়। আমি যিখিনি বস্তু ছাপ'জ ইয়াতে আপুনি দেখিব পাৰে কোকো কোলাৰ আমাৰ যিটো সাপৰ হয় সেইটো ইউজ কৰি তাৰ স্কিনৰ টেক্সচাৰ বনাইছে, আমি খাই পেলাই দিওঁ, কিন্তু সেই বস্তুটো তেওঁ এজ এ আৰ্ট ইউজ কৰিছে। ইমান ধুনীয়াকৈ নিখুঁতভাৱে বনাইছে আৰু এইটো আপুনি লৰচৰ কৰে, বৰ্তমান কাৰেণ্টত দিয়া নাই কাৰণে লৰচৰ কৰা নাই, ইয়াতে থৈ দিছে, কিন্তু আপুনি পানীত দিলে সি মুভ কৰিব পাৰে। ইয়াৰ মেকানিজমেই হওক আপুনি হেৰিয়ে হওক ইমান ধুনীয়াকৈ নিখুঁতভাৱে বনাইছে বস্তুটো। পুৰা আপুনি কওকচোন ইয়াতে কেনেকুৱা ধৰণৰ আপুনি মেটেৰিয়েল ইউজ কৰিছে, আৰু কাৰণ এইটোতো পানীতো ডুবিও নাযায়। এইটো ধুনীয়াকৈ উপঙি থাকে আৰু সম্পূৰ্ণ খেলিব পাৰে। তাৰমানে ভৰিয়াটো আচলতে মুখখন খুলিব পাৰি, মুখখনে হাতীৰ লগত যুদ্ধ কৰিব। বাপৰে, হাতীক কামুৰিব বিচাৰে, তাৰমানে হাতীটো চিঞৰ বাখৰ কৰে। ঠিক তেনেকুৱা যুদ্ধ কয়। অকল এইটো স্কাল্পচাৰ নহয়, তাৰ লগত ষ্টৰিও আছে আৰু ইয়াতে ধুনীয়াকৈ ষ্টৰিও কৰে। এইটো ষ্টৰি মানে এইটো বহুত পুথিত ধৰক আৰু এখন এনেকৈ মুখখন মুভমেণ্ট কৰিব, এই ৰছীৰ সহায়ত মুখখন এই ৰছীটো আপোনাৰ মেচিনে টানি থাকে, এইবিলাক চব মেচিনে কৰে। মানুহে আমি খালীকৈ ফিটিং কৰি পোৱাহে থাকে। তাৰমানে এইটো মেচিনে যেতিয়া লাগে তেতিয়া মানে হাতীৰ লগত টানি দিব। এইটো আপুনি বনাবৰ কাৰণে কি কি বস্তু ইউজ কৰিছে? ইয়াতে বনাবৰ কাৰণে মই হেৰি আছে, থাৰ্মকল আছে আৰু কোকা কোলাৰ তাৰমানে সোপা আছে, তাৰপিছত কাঠ আছে আৰু লোহাৰ পাতি আছে, প্লাছ ভিতৰত আছে স্পুন, থাৰ্মকল, কাপোৰ, এনেকৈ মিলাই পেলাই কৰিছোঁ ই যাতে পানীত উপঙি থাকিব পাৰে। তাৰমানে খালী বস্তুটো আপোনাৰ খুৰাৰ থোৱাৰ জাগাৰ অভাৱত তেওঁ এনেকুৱাকৈ ঢোলা পৰি আছে, কিন্তু যেতিয়া তেওঁ এইখিনি প্ৰদৰ্শন কৰে, তেওঁ যেনেকৈ পূজা হওক, ৰাস বা যিখিনি আমাৰ কি বুলি কয় এক্সিবিশ্যন হয়, তাতে তেওঁ এইবিলাক বস্তু প্ৰদৰ্শন কৰে, তেতিয়া চাফ কৰে। কিন্তু বৰ্তমান তেওঁ তাত থোৱাৰ অভাৱত মানে জাগাৰ কম হোৱাৰ কাৰণে তেনেকৈ থৈ দিয়া আছে। চাব, মই দা এখন ল'ম, দাই দি আপুনি দাই দিয়ে ইমানকৈ কাটিছে, সেইখন হ'লে আপুনি কি কাটিব? দাই দি কাটি যাওঁ, তাৰপিছত বটালি লগাওঁ, কিবা লগাওঁ, এনেকৈ কাটোতে মুঠিটো ওলাই যায়। কিন্তু সেই টুলছবিলাক হ'লে তাৰমানে সহজ হ'ব। বহুতে আমাৰ স্কাল্পচাৰ বনাবৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ মানে এডভান্স টুলছ ইউজ কৰে, কিন্তু খুৰাই অনলি দা বা বটালিৰে সেই বস্তুবিলাক কাটি ওলাইছে। তো সেইটো আচৰিত। তো তেওঁ যদি সেই টুলছবিলাক পায় আৰু কেনেকুৱা ওলাব। আপোনালোকে চাব পাৰে এডাল তেওঁ সাপ বনাইছে, ইমান নিখুঁতভাৱে কৰিছে, এই ধুনীয়াকৈ মুভো কৰে। পুৰা এইটো যেতিয়া হেৰি কৰে এনেকুৱা মুভ কৰি থাকে নে খেলি থাকে ন? ইয়াতে কিবা এটা দিব লাগে টানাৰ পৰা লৰোৱাৰ কাৰণে। মটৰ থাকে, এইটো ভিতৰত স্প্ৰিং আছে। ভিতৰত স্প্ৰিং আছে। আচলতে এনেকুৱা সাপ মই বহুত বনাইছিলোঁ। মই আবাহন থিয়েটাৰত কিছুমান বস্তু দি দিছিলোঁ সতীবেলাত, সেই তেতিয়াই বনোৱা। ইফালে আপোনালোকক এতিয়া মই চবতকৈ ইণ্টাৰেষ্টিং বস্তুটো দেখাই আছোঁ। তেওঁৰ নিজৰ, এইটো আপোনাৰ আইতা? অ'কে। তেওঁ খুৰাই নিজৰ আইতাক বনাইছে, ইমান নিখুঁতভাৱে আপোনালোকে চাব পাৰে আইতাৰ ফেচ, কাপোৰ আৰু যিটো আমাৰ তেওঁ তামোল খুন্দাৰ, এইটো খুন্দনা বুলি কয়। ইমান নিখুঁতভাৱে বনাইছে। বহুত ভাল লাগে, তাৰমানে মই বহুত মৰম কৰোঁ আইতাক।
আইতা যে আমাৰ ৰিয়েল আইতাটো আইতা আৰু ককা আৰু নিজৰ মা বুঢ়ী আই সাধুটো মোৰ নিজৰ মা আৰু ল'ৰা ছোৱালীখিনিয়ে আপোনালোকে কেমেৰাত মই নাজানো আপোনালোকে কিমানখিনি ফিল কৰিছে কিন্তু মই ইয়াতে থাকি যিখিনি মই ইয়াত ফিল কৰিছোঁ মোৰ এনেকুৱা ফিল হৈ আছে মোৰ কাষত কোনোবা এজন আইতা বহি আছে তো কিছুমান বস্তু মানে মোৰ ইয়াৰ মানে মই নিউজৰ বাদেও আপোনাক মই তাৰ মাজে মাজে কিছুমান কথা কৈছোঁ মানে আইতাজনীৰ বডিটো কেনেকুৱা লেহুকা হৈ যাব বৃদ্ধ অৱস্থাত ৰাইট তো আপোনাৰ সেই চল্ডাৰ লিন বস্তুবিলাক চব আহিছে মই কৰা মই এইটো কাৰণে গম পাওঁ এই বস্তু গোটেইখিনি ফ'কাছ হৈ আহিছে শুকাই যায় মানুহটো শুকাই যেতিয়া আপোনাৰ চল্ডাৰটো লিন মানে সোমাই যায় সেই গোটেই বস্তুখিনি ইমান ক্লিয়াৰলি আহিছে বাপৰে মোবাইলত এটা মানুহ পাইছিলোঁ বহি এতিয়া কিন্তু এনেকুৱা হৈছে মুখখন কাটি নোহোৱা নিচিনা হৈ গৈছে শুকাই গতিকে সেই স্কিনবিলাক আনিব লাগিলে এইবিলাক খৰটা ৰাখি পেলাই এইবিলাক কৰিব লাগে এইটো আপোনাৰ কাঠেৰে বনোৱা কাঠত বহুতে মাটিত বনায় কিন্তু কাঠত কাটি কৰাটো বাপৰে আৰু ইয়াৰ চুলি এইটো কিহত লগাইছে আপুনি এইবিলাক কিনা চুলি আছিলে আৰু এই সূতাও আছে নহ'লে বহুত চুলি লাগে বুঢ়াটো ছাইডত থাকে না বুঢ়াটোৰ লগত এনেকৈ ধুনীয়াকৈ থাকে আৰু মানুহে ভাল পায় বুঢ়া মানুহৰ লক্ষণবিলাক চাই পেলাই খাৰু পিন্ধা মানুহ কিন্তু ককা জিন্দা অৱস্থাতে বনাইছিলোঁ ককা বিচনীখন থাকিলে তাতে ইয়াতে বিচনীখন মুভ কৰি থাকে কোবাই হেৰি কৰে ইয়াতে মুখখন মুভ হয় ককা এতিয়া আপোনালোকে চাব পাৰে ইমান ধুনীয়া নিখুঁত ইয়াৰ কাপোৰ আপুনি এইটোও দেখাইছে যেনেকৈ বুঢ়া হ'লে যিটো কাপোৰৰ টেক্সচাৰ বা জুই পুৱাই কাপোৰত যিটো এটা ক'লা হেৰি এটা পৰে সেই বস্তুটো ধুনীয়াকৈ আহিছে আপোনাৰ বুঢ়া মানুহৰ কাপোৰ আৰু আমি ইয়ৰ মানুহে পিন্ধা কাপোৰৰ মাজত ডিফাৰেঞ্চ আছে কালাৰৰ বহুত ডিফাৰেঞ্চ আছে সৰু একদম সৰু বস্তু তেওঁ অবজাৰ্ভ কৰিছে একদম তাৰমানে মানুহে আৰ্টিষ্টবিলাকে মোক ধৰাটো কয় বুজাই দিয়ে মই সেইবিলাক বুজাই দিলে ভাল পাওঁ যে মানে নহয় মই সেইটো কাৰণে কৈছোঁ ইয়াতে কাপোৰ মানে ৰং চঙীয়া নহয় আপুনি ওচৰত যেতিয়া বহি থাকিব এটা ফিল অট'মেটিকলি এটা ফিল হয় বুঢ়া মানুহ এজন আপোনাৰ ওচৰত বহিলে কেনেকুৱা লাগে বাহিৰ এজন বহিলে সেই ফিলটো পূৰা আহে ইয়াতে ৰছীটো টানি থাকে মটৰৰ কাৰণে এখন বিচনীখন ইয়াৰ লগতে মুখখনো মুখখন সাধু কথাটো ক'ব কাৰণে সাধু কথা এজন আপোনাৰ মোৰ নিজৰ মা অ'কে এজন মা কেমেৰাটো ক্লোজ লৈ এইবিলাক ফুটি কাঠৰ ইয়াতে কাণৰ যিটো আইতাহঁতে পিন্ধিছিলে যিটো কাণৰ ফুটি পিন্ধাইছে এইটো দেখাত আমাৰ পিতল বা হেৰি লাগি আছে কিন্তু এইবিলাক সম্পূৰ্ণ কাঠেৰে বনোৱা আছে ইটা কিমান সৰু বস্তু তেওঁ ধ্যান দিছে এইবিলাক ৰিয়েল নহয় আপোনাক কাঠেৰে লগাইছে তো আপোনাৰ পৰা বহুত কথাই জানিলোঁ আপোনাৰ শিল্পকৰ্ম চালোঁ কিন্তু আমি আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ অসমৰ এটা বহুত পুৰণি হেৰাই যোৱা শিল্পকৰ্ম যিটো আমাৰ কয় পুতলা নাচ তো সেই বিষয়ে আপুনি কি ক'ব বিচাৰে আচলতে পুতলা নাচটো আমাৰ দিনতে চলিছিলে আমাৰ দিনত তেতিয়া ভাওনা আছিলে পুতলা ভাওনা বুলি কয় পুতলা ভাৱৰীয়া কৈছিলে মাহঁতে ঠিক তেনেকুৱা ময়ো বনাইছিলোঁ পুতলা গড়ে 6-7টা পুতলা বনাই ছোৱালী মানুহ ল'ৰা মানুহ এনেকৈ নচুৱাইছিলোঁ এইবিলাক চব আঙুলিতে কৰা হয় প্ৰত্যেকটা আঙুলিৰে এটা পুতলাৰ হাত আৰু ডিঙি এইবিলাক সকলোবিলাক আঙুলিতে জইন থাকে আমাৰ আঙুলিবিলাক যিমানে খেলা যায় সিমানে পুতলাই খেলে ঠিক ধুনীয়াকৈ ইমান ধুনীয়া এখন ভাওনা হৈ আছিলে আগৰ দিনত কিন্তু সেই ভাওনাখন এতিয়া লোপ পাই যাই আছে কাৰণ আজিকালি পুতলা নাচটো কমি গ'ল চায়েন্সৰ যুগ হ'ল আগৰ পুতলা ভাৱৰীয়াটো নোহোৱা হ'ল খোলা মঞ্চত থিয়েটাৰ নোহোৱা হ'ল থিয়েটাৰ ডাঙৰ থিয়েটাৰবিলাক আহি গ'ল আজিকালি ল'ৰাবিলাকে
এইবিলাক চাব ইচ্ছা নকৰা হ'ল আৰু সেই দিনৰ মানুহো নোহোৱা হ'ল কাৰণ নতুন প্ৰজন্মই এইবিলাক কৰিব ইচ্ছা কৰা নাই যিহেতু মই বহুত পুৰণা মানুহ নহয় মই বহুত বয়সীয়াল মানুহ নহয় আমাৰ দিনতে আমি এইবিলাক সৃষ্টি কৰিলোঁ ভগৱানৰ কৃপা কিন্তু আমাৰ পিছত আকৌ শিকা মানুহ মই এতিয়ালৈ এজনো পোৱা নাই বাচ্ছা এজনো ল'ৰা আগবাঢ়ি অহা নাই বোলে দাদা মই এইটো শিকিম মোক শিকাব নেকি এনেকৈ কোৱা মানুহ মই পোৱা নাই গতিকে আমাৰ পিছত বা কি হয় এইটো বস্তু এটা অসমৰ হেৰাই যোৱা শিল্প পুতলা নাচ আৰু চবতকৈ ডাঙৰ কথা প্ৰথম পুতলা নাচৰ ভাওনা হৈছিলে আমাৰ দৰঙত তো দৰঙৰ পৰাই ষ্টাৰ্ট হৈছিলে দৰঙৰ পৰা আমি গম পোৱা দৰঙৰ পৰা ওলাইছিলে আমাৰ কেউলীয়া হাতী বুলি কয় এখন গাঁও তাতে এতিয়াও পাব তাতে বিচাৰিলে তাতে এখন ভাওনা আছিলে আমাৰ ঠিক তেনেকুৱাকৈ আমাৰ ইয়াতে 2-3খনমান ভাওনা আছিলে মই এতিয়াতো ঠিক তেনেকুৱা ভাওনা চোৱা মানুহ ভাওনা দেখুওৱা মানুহ বহুত কমেই পাইছোঁ দেখাই নাই এতিয়া নোহোৱাই হ'ল আৰু এটা কথা আপুনি ইমানখিনি শিল্পকৰ্ম বনাই আছে অসম চৰকাৰৰ ফালৰ পৰা আপুনি কেনেকুৱা সহায় সহযোগ পাইছে এতিয়ালৈ বৰ্তমান একো পোৱা নাই গম পাওঁ মাজে মাজে কিছুমান নাম পাৰ্টি কিছুমান গান পাৰ্টি এইবিলাকে পইচা পাই আছে 50,000 10,000 এককালীন পাই আছে কিন্তু মোৰ ফালে মই একো গম পোৱা নাই আৰু মোক দিবও ইচ্ছা কৰা নাই নেকি মানুহবিলাকে মোক নজনাই তাৰমানে মই আৰু এনেকৈ ঘৰত সোমাই থকা মানুহ এটা মই কি গম পাম তেনেকুৱা টিভি চিভি নচাওঁ মানে গতিকে যিবিলাকে গাঁৱৰ মানুহ যিবিলাক ডাঙৰ মানুহবিলাকে জানা মানুহবিলাকে যদি মোক এখন ফৰ্ম আনি এইফালে ফিল আপ কৰি দি দিয়ে সেইটো নিচিনা উপকাৰ আৰু একো নাই কিন্তু মোক দিবা খোজা নাই কাৰণে মই পোৱা নাই নেকি একচুৱেলি এইটো বহুত দুখ লগা কথা অসমৰ কিছুমান হেৰাই যোৱা শিল্প যেনেকৈ পুতলা নাচ আজিকালি হয়তো বহুত মানুহে নাজানে কিন্তু আমি যেতিয়া প্ৰথম মই 1 নে 2খন চাইছিলোঁ পুতলা নাচ তাৰপিছতো আমি দেখা নোপোৱাই হৈ গ'লোঁ আৰু এতিয়া তেওঁ যি শিল্পকৰ্ম বনাই আছে বা এইবোৰ জীয়াই ৰখা এটা আমাৰ দায়িত্ব হয় তো অসম চৰকাৰে এতিয়া বৰ্তমানতো বিভিন্ন ধৰণৰ শিল্পী কৰ্মক তেনেকুৱা ডেন্সৰ হওক বা আমাৰ আপোনাৰ বিভিন্ন কৰ্মত হেল্প কৰি আছে শিল্পকৰ্মত তো আমি আশা কৰোঁ আমাৰ চেনেলৰ ফালৰ পৰা চি নিউজ অসমৰ ফালৰ পৰা যে তেওঁক অসম চৰকাৰে অকণমান সহযোগ কৰক তেওঁক শিল্পকৰ্মখিনি আগুৱাই লৈ যোৱাত তাকে আশা কৰি আজি আমাৰ সন্ধান অনুষ্ঠানটো সামৰিছোঁ আকৌ এটা লগ পাম নতুন এপিছডত আজি আমাৰ প্ৰথম এপিছড আছিলে এইটো সন্ধানৰ তো আশা কৰোঁ আপোনালোকে চাই ভাল পাব অনুষ্ঠানটো